শুনাইলে আজি যন্ত্ৰক যে আজি আমন্ত্ৰণ কৰি আনিছোঁ। একচুৱেলি এইটো আপোনালোকৰ মৰম যন্ত্ৰৰ বাবে নহয়, আপোনালোকৰ মৰম জুবিনৰ বাবে। আজি জুবিনৰ মৰম দেখাইছে কাৰণে আজি আমি যন্ত্ৰ এৰাইছোঁ। আমাক আশীৰ্বাদ কৰিব যে আমি অলপ হ'লেও জুবিনৰ কিবা অলপ আমি চলাই আমি আগবঢ়াই লৈ যাব পাৰোঁ, জীয়াই ৰাখিব পাৰোঁ। একচুৱেলি আমাৰ প্ৰত্যেকজন অসমীয়া মানুহৰ এতিয়া এটা দায়িত্ব বাঢ়িছে। একচুৱেলি জুবিনে আমাক চবকে এটা বুজা দি গৈছে। সি যিমানখিনি কাম কৰি গৈছে, যিমানখিনি কাম দেখাই থৈ গৈছে, সেইখিনি আমি আগুৱাই নিব লাগিব। চবৰে ডিউটি আমি মিউজিকেলি আমি অলপ মিউজিকেলি আগবঢ়াম, কোনোবাই ফিল্ম ইণ্ডাষ্ট্ৰীটো আগবঢ়াব। আপোনালোকে এডালকৈ নাহৰ ৰুব ঘৰত, ইজনে ইজনক ভাল পাব। এই জাতি ধৰ্ম এইবোৰ ভেদাভেদ চব বাদ দিয়ক। জুবিনৰ যিটো সপোন, এটা বৰ অসম কৰিব লাগিব এইখন। আৰু সেইবোৰ কৰিলেহে জুবিনটো ক'ত আছে বুলি নকওঁ, জুবিন আমাৰ মাজতে আছে, আমাৰ মাজত থাকিব, কিন্তু হেপী থাকিব। সি তেতিয়া হেপী থাকিব। আমাৰ ডিউটিবোৰ কৰি যাম। সোণাৰীক আগতো আহি সেইকাৰণে মই কৈছোঁ, আমি আহিলে সদায় প্ৰতিখন মঞ্চত এনেকুৱা লাগে যে আমাৰ ৰজাটো নাই, আমি সৈন্যকেইটাই কৰিম কিন্তু এই সৈন্যকেইটাই লাগি থাকিব, কিন্তু লাষ্টলৈকে এই সৈন্য ভাগৰি নাযায়। কিন্তু জাষ্টিছ লাগিব, বাকী পৃথিৱীত যি হৈ থাকিব। আমাৰ হত্যাকাৰীৰ শাস্তি পাবই লাগিব। কোনো নহ'লেও ভগৱান আছে, কাৰণ ঈশ্বৰে নিজৰ পুত্ৰটোক জাষ্টিছ নিজে দিয়াব। তেওঁলোকে হত্যাকাৰীয়ে এখন দৰ্জা খুলিব, আমি 10খন দৰ্জা বন্ধ কৰি দিম মুখত, কিন্তু ন্যায় লৈহে এৰিম। তাত আমাৰ বেগজ্ঞান নাই, সেইটো বেগজ্ঞান আমাৰো, সেইটো পাহৰিও নাযাওঁ কেতিয়াও। মৰাৰ দিনটোলৈকে লাগি থাকিম যে জুবিনক ন্যায় দিহে এৰিম। জাষ্টিছ থেংক ইউ সোণাৰী, আমাক এই জুবিনৰ মৰম দেখুওৱাৰ বাবে। আৰু আমাৰ জুবিনে সদায় কৈছিল, এইটো মোৰ বেংক নহয়, মোৰ এইটো পৰিয়াল। আমাৰ সেইকাৰণে আমি ভাবিলোঁ যে আমি পৰিয়াল হৈ থাকোঁ, এটা গোট হৈ থাকোঁ, এটা মুঠি হৈ থাকোঁ। আৰু এই পৰিয়ালৰ আমাৰ আৰু এজন খুব ইম্পৰ্টেণ্ট সদস্য, সদায় আমাৰ লগত দিনে ৰাতি প্ৰগ্ৰেমত এই 2-3 মাহ ঘূৰি থাকে। আৰু সেইজনেও মোক সদায় কৈছিল যে পাৰ্থ, মোৰ এই পৰিয়ালটো ভাঙি নিদিবা। আৰু সেই পৰিয়ালটো আমি ভাঙি নিদি একেলগে পৰিয়াল হৈ যন্ত্ৰ হৈ গোট খাই আছোঁ। আৰু সেই পৰিয়ালৰ এজন সদস্য আজি আপোনালোকৰ এই সোণাৰীলৈ আহি পাইছে। তেখেতক মই মঞ্চলৈ মাতিব খুজিছোঁ, গৰিমা শইকীয়াৰ। আৰু জুবিনৰ আমি চব জানো, বহুতে জানে, বহুতে নাজানে। জুবিনৰ বহুত কবিতা আছে। জুবিনে লিখি থৈ যোৱা বহুত কবিতা আছে। দুখনকৈ কিতাপ পাব্লিছ হৈছে। আপোনালোকে দোকানত বিচাৰিলে পাব। আৰু গৰিমাই ক'ব কৰিবা। এতিয়া আমি সেই কিতাপবোৰ পাব। আমি এতিয়া সেই জুবিনে সদায় মনৰ কথা, এই কবিতাখিনি গৰিমাই সদায় কৈছিল যে, মই কৈছোঁ গৰিমা আমাৰ লগত থাকিবা, এই পৰিয়াল থাকিবা আমাৰ লগত, আগতে যেনেকৈ তুমি থাকিবা। গৰিমাই কৈছে, মই কি কৰিম? মই কৈছোঁ তোমাকো এটা দায়িত্ব দি গৈছোঁ। সেই কবিতাখিনিতো ৰাইজৰ আগত তুমি শুনাব লাগিব ন, কোনে শুনাব? চব গৰিমাৰো সেই এটা ইমান ধুনীয়া এটা তাই আগবাঢ়ি আহিছে যে, য়েছ লেট মি অলছ' টেক এ ডিউটি। এই জুবিনৰ সেই সৰু ধুনীয়া মৰম লগা কবিতাখিনি, সেইখিনিকে আমি চেষ্টা কৰিছোঁ আপোনালোকৰ আনিবৰ কাৰণে। আৰু আপোনালোকৰ থেংক ইউ ছ' মাছ, আমাক আশীৰ্বাদ কৰি থাকিব। থেংক ইউ। হেল্ল', 40 সংখ্যক ৰাজহুৱা সোণাৰী বিহু সন্মিলন। আৰু আজি এই বিহু সন্মিলনত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ সকলো সৃষ্টিৰাজিৰে গঢ় লৈ উঠা এই যন্ত্ৰৰ পৰিয়াল। আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ গৰিমা শইকীয়া গাৰ্ড বাইদেউ। আমি
বাইদেউ আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা সাদৰ সম্ভাষণ জ্ঞাপন কৰিব বিচাৰিছোঁ। মই আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়া উত্তম চাংমাই ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আমি বাইদেউক সমূহ সোণাৰীবাসী ৰাইজলৈ মোৰ নমস্কাৰ জনাইছোঁ। শূন্য হৃদয়খন লৈ বহুদিন প্ৰায় 7 মাহ মই এটা গাঁতত সোমাই থকাৰ দৰে সোমাই আছিলোঁ। কিন্তু মোৰ এই পৰিয়ালটো যন্ত্ৰ পৰিয়ালটোৱে তেওঁলোকে যেনেদৰে মোক প্ৰথমতে প্ৰতিশ্ৰুতি দিছিল যে আমি সদায় একেলগ হৈ থাকিম, সদায় আপোনাৰ কাষত থাকিম, মোক তেনেদৰে তেওঁলোকে মোক লগত লৈ উলিয়াই আনিলে, এটা বহুত ডাঙৰ সাহস দিলে। আৰু মই ইমান মাহে জুবিনৰ গীতবোৰ শুনিব নোৱাৰা হৈ গৈছিলোঁ। মানসিকভাৱে এনেদৰে ভাঙি পৰিছিলোঁ যে মই জীয়াই থকাৰ কোনো উদ্দেশ্যও বিচাৰি পোৱা নাছিলোঁ। কিন্তু তেওঁলোকে মোক ইমানখিনি সাহস আৰু শক্তি দিলে, মানসিক শক্তিৰে মই এতিয়া জুবিনৰ গীতবোৰ শুনিব পাৰোঁ, আপোনালোকৰ মাজলৈ ওলাই আহি মই দুআষাৰ কথাও ক'ব পৰা হৈছোঁ। আৰু এটা দিনত জুবিনে নিজে উত্তৰ দিলে, বহাগৰ 1 তাৰিখ আছিলে, মই তেওঁৰ লগত কথা পাতি আছিলোঁ নিজৰ মনৰ পৰা, যে মোৰ যাত্ৰা, আমাৰ যাত্ৰা ইমানতে শেষ নেকি? ইয়াৰ পিছত আৰু কি আছে? মোৰ জীয়াই থকাৰ কিবা উদ্দেশ্য আছে জানো? তেওঁ মোৰ মনলৈ মাত্ৰ তেওঁ 3 শাৰী কবিতা মোৰ মনলৈ বাৰে বাৰে তেওঁৱে আনি দিছিল। আচলতে সেয়া উত্তৰ আছিল, মই সেইটোৱেই ভাবোঁ। আৰু সেই 3 শাৰী কবিতাৰ পৰাই আজি মই যাত্ৰা আৰম্ভ কৰিছোঁ যন্ত্ৰৰ সৈতে আপোনালোকৰ মাজলৈ। আৰু আপোনালোকৰ মাজলৈ আহি প্ৰতিজনৰ মাজত আপোনালোকে যেতিয়া জুবিন জুবিন চিঞৰে, জয় জুবিন দাই কয়, জুবিনৰ ন্যায়ৰ কাৰণে কয়, জুবিনৰ কাৰণে প্ৰাৰ্থনা কৰে, মৰম আদৰ আশীৰ্বাদ সকলো দিয়ে, তেতিয়া মই সকলোৰে মাজত জুবিনক দেখা পাওঁ। আৰু সেই অনুভৱটো লৈয়ে মই সদায় ওলাই আহিছোঁ সেইখিনি সাহস, সেইটো প্ৰাপ্তি ল'বলৈ। আৰু এই মঞ্চখনত মই সদায় জুবিনক মোৰ কাষত পাওঁ আৰু সেইকাৰণে মই সদায় ওলাই আহোঁ। আৰু নাজানো জুবিনৰ সেই অৰাটো চাগে আমাৰ মাজত, আমাৰ গোটেই যন্ত্ৰৰ লগত বা সকলোৰে লগত আছে, সেইকাৰণে ইজনে সিজনৰ মাজত আমি জুবিনক বিচাৰি পাওঁ। সেইকাৰণে আমি সকলোৱে আজিও একত্ৰিত হৈছোঁ। জুবিনে ইতিমধ্যে আপোনালোকৰ মৰমৰ মাজত ন্যায় বিচাৰি পাইছে, কিন্তু ন্যায়ৰ সেই যিটো প্ৰক্ৰিয়া চলি আছে, যিটো প্ৰচেছ চলি আছে, দোষীয়ে শাস্তি পোৱাকৈ যিটো প্ৰক্ৰিয়া চলি আছে, সেইটোততো আমি আকৌ বিজয়ী হ'বই লাগিব। আপোনালোকৰ মৰম আদৰৰ মাজততো জুবিন আছেই সদায়, কিন্তু সেই প্ৰক্ৰিয়াটোতো আমি বিজয়ী হৈ আমি জুবিনক এইটো দেখুৱাব লাগিব যে মৰমৰ অসমখনৰ কাৰণে তুমি যিমান কৰিছা, এই গোটেই অসমবাসী বা এই অসমখনে তোমাৰ কাৰণে সিমানেই মৰম, আশীৰ্বাদ, আকুলতা, সকলোবোৰ ন্যায় তোমাৰ বাবে সকলো ধৰি ৰাখিছে। গতিকে তেওঁৰ কাৰণে আমি আৰু তেওঁক জীয়াই ৰাখিবলৈ, তেওঁক সদায় অমৰ কৰি ৰাখিবলৈ, চিৰকালৰ বাবে তেওঁক বৰ্তমান কৰি ৰাখিবলৈ আমি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ তেওঁৰ কামবোৰ আমি কঢ়িয়াই আনিব লাগিব, নহয় জানো? আৰু সেয়াই আমি প্ৰতিশ্ৰুতিবদ্ধ, সেয়াই হ'ব লাগে আচলতে, যে তেওঁ যিমানবোৰ দিশত কাম কৰি গৈছিল, এজন মানুহে 100 জনৰ কাম কৰিছিল, আৰু আমি 100 জনে মিলি তেওঁৰ কৰি যোৱা কামৰ অন্ততঃ 2% 5% কামো যদি কৰিব পাৰোঁ, নিশ্চয় তেওঁ আমাৰ মাজত সুখেৰে আমাৰ মাজতেই থাকি যাব সদায়। গতিকে আমি সেইটোৱেই কওঁ, জুবিন আমাৰ হৈ থাকক, জুবিন অমৰ হৈ থাকক, জুবিন অসমৰ হৈ থাকক। তেওঁ লিখা, যেনেদৰে পাৰ্থই কৈছে, তেওঁ 2খন কবিতা পুথি প্ৰকাশ কৰি উলিয়াইছিল। প্ৰথমখন কবিতা পুথি আছিল শব্দ অনুভূতি, আৰু দ্বিতীয়খন জুবিনৰ পদ্য। খুব মৰম লগা সৰু সৰু কবিতা, মাত্ৰ 1-2টাহে দীঘল কবিতা আছে। আৰু সেই কবিতাবোৰকে আমি বাছি উলিয়াই আনিছোঁ, গীতবোৰৰ লগত সম্পৃক্ত কৰি আমি মঞ্চত মই বিশেষকৈ পাঠ কৰি উপস্থাপন কৰিবলৈ চেষ্টাহে কৰিছোঁ। কাৰণ মই না সংগীত জানো, না কবিতাও জানো, না পাঠ কৰিবও জানো, না আবৃত্তিও জানো। মই মাত্ৰ জুবিনক কঢ়িয়াই ফুৰিব বিচাৰিছোঁ মোৰ লগত, আৰু আপোনালোকৰ মাজত জুবিনক বিচাৰি বিচাৰি বাৰে বাৰে আহিছোঁ। ধন্যবাদ, আশীৰ্বাদ কৰি থাকিব আপুনি। আজি ৰাতি জোনটোৱে হাঁহি আছে, বহু যুগৰ দুখে
জোনটোৱে কথা কয়, কথা পাতে জোনটোৱেও মোৰে ঘটে। উজাগৰি নিশাবোৰ উদাস বুকুখনে যেতিয়া হাহাকাৰ কৰি তোক মাতে, জোনটোৱেও চকুলো তোকে ফুটা নুফুটা